আপোনালোকে ইয়াত অহাৰ কাৰণে আজিৰ প্ৰেছ মিটটো বিশেষকে আমাৰ প্ৰেসিডেন্ট আমাৰ কাৰ্বি আংলং ডিস্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ প্ৰেসিডেন্ট তেওঁ চাৰ্জ লোৱাৰ পিছত একদিন কাৰ্বি আংলং বিক্ৰী কৰি দিব সেইটো কাৰণে মই তোৰ লগত ইএম নকৰো বুলি মই কৈছো আৰু যদি মোৰ সাক্ষী আছে ৰতন ইংতিয়া চুহি মাৰা তো আজি মোক দেখা যে তোৰ কাৰণে যে ইএম হ'ব লাগে দুৰাম হাঙে সিএম হ'ব লাগে তাত যদি মোৰ কোড বা চুহি আছে you show it to the public from the very first day I have rejected because I understood that you will be a very corrupt person আজি হয়তো হল কাৰ্বি আংলং ৰাইজৰ কাৰণে যি ধৰণত আগুৱাই লৈ যাব লাগে কিন্তু কৰা নাই এটা আপোনাৰ কথা আমি প্ৰত্যেকটো ডিপাৰ্টমেন্টত আমি এজন পাৰ্টি হিচাপে লৈছে your case will be taken up in a deputy commissioner level in a governor level আমি আপোনাৰ কেছটো আপোনাৰ প্ৰেসিডেন্ট লোকেও লৈ যাম ইয়াৰ পিছত যদি আপুনি ভালকে চিন্তা নকৰে আপোনাৰ কেছটো আমি ইডি সিবিআই লোকে আমি কাগজ কেটা দিম so there is still time to rectify yourself or else already our national leader কৈছে those corrupt person will surely be behind bars আমি কোৱা কথা নহয় we believe in our leaders we trust in the honesty of our leaders Rahul Gandhi everything that he has spoken today until today those things has been exactly right farmers bill কথা কক hetu hodarab lage revoke koribo lage revoke korile finally আপোনালোকে ইয়াৰ পিছত আপোনালোকে সব যেটো এই কাৰ কথা কৈছে হেতুটো হয়তো হৈ পেলাইছে everything that has spoken has come to be true etu gane Rahul Gandhi jitu koise yat aru amar ohomot amar president Gaurav Gogoi ase je already koise je jelor bhitor jabo amio ni besaru je Tuliram Rohang jel juatu and we are not against any person who develop and who build houses multi-million kotha tu bad de কিমান পারে ঘর বনা farm বনা কিবা বনা we are not against anyone development and progress but we will fight if you are doing and extorting public resources money through a corrupt way কিন্তু আমি যদি আপনি বেয়া ধৰণৰ corruption কৰি আপুনি যদি পাবলিকৰ পয়সা ৰাইজৰ ডেভেলপমেন্টৰ পয়সা যদি খাইছে আমি নিশ্চয় ফাইট কৰিম আৰু মই আমাৰ বিজেপি স্পোক পারসন সকলক কৈছো খালি চামচাগিৰি কৰি আপোনালোকে একো তথ্য নাই ইমান কারাপশন ৰাইজে দেখা পিছত একো কারাপশন কৰা নাই বুলি তদিৰামৰ প্ৰটেকচন কাৰণে আপোনালোকে আহিব নালাগে প্ৰেছ মিট দিম বুলি কয় নামধাৰী প্ৰেছ মিট দিব নালাগে আমি হেবিলাকৰ কাৰণে আমি টাইমো দিব মন না যায় we don't like to reply all this ইয়াদ হা পিছত গৌৰৱ গগৈ আমাৰ প্ৰেসিডেন্ট ডাঙৰীয়াৰ কথা আমাৰ ডিপুটি এলপি কথা ঘৰত আগত গৈ ফটো লৈছে আমাৰ কাৰ্বি মানুহৰ কাৰণে লাভ দিব কাৰণে হি কৰা নাই হিটো মাত্ৰ একটা নমুনা as an example যেটা দিল্লীত আমাৰ যেটো দিল্লী চিফ মিনিষ্টাৰ অৰবিন্দ কেজৰিৱালে যেটা তাত ঘৰ বনাইছে অফিচিয়েল ৰেসিডেন্ট বিজেপি গিটাই কৈছে মহল বনাই আছে অৰবিন্দ কেজৰিৱালে চেন্ডেল পিধি সাধাৰণ হিচাপে ৰাখিব খুজাত এটা ৰাজা নিচিনা থাকিব বুলি সেই উদাহৰণটো দিবৰ কাৰণে তাত গৈ খাৰা হৈছে আৰু কিয় খাৰা হৈছে অৰবিন্দ কেজৰিৱালৰ কাৰণে ইমান যে ব্লেম দিছে কিন্তু ইয়াত যে ইমান ডাঙৰ মহল তাত দিল্লী পৰা বিস্তৃত ডাঙৰ ঘৰ ইয়াত বনাই আছে কিন্তু ইয়াতে নিমাত বিজেপি কিটা হিটো উদাহৰণ কাৰণে দিছে to those corporates is not acceptable and Congress will always take this ahead that land should not be given to them mati কোনো পথে দিব নালাগে এটো সদায় আমি কৈছো উন্নতি হোৱাটো আমি আপত্তি নাই through industrialization আমি একো আপত্তি নাই কিন্তু ইন্ডাস্ট্রি হোৱাৰ পিছত আমাৰ গোটেই মাটিটো লৈ তা আমাৰ
কাৰ্বি মানুহক আমাৰ ট্ৰাইবেল মানুহসকলক যে লেবাৰ হিচাপে ব্যৱহাৰ কৰিব কোনো পধ্যে নোৱাৰে আৰু মানিব নোৱাৰে আৰু এইটো কিয় হৈ আছে কিয় হ'ব পাইছে ট্ৰাইবেল সকলক যদি মৰম কৰিলেহেঁতেন ট্ৰাইবেল সকলৰ কাৰণে যদি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰে বচাব খুজিলেহেঁতেন এইখিনিতে নকলে নহয় নকলেহেঁতেন যে মাটি বাৰী ইয়াত চবেই বিক্ৰী কৰিব পাৰিব কিনিব পাৰিব কথাটো নকলে ইয়াত দেখা পাইছো যে he is not in favor of the tribal people আমাৰ আগতে জগত দাও কৈছিলে মই চিন্তা কৰিছো কিয় জগত দা এইটো কিন্তু আজি গম পাইছো আমাৰ যিটো মাটি খেতি বাতি মাটি দিয়া মানে when you want to give our lands to the corporates it indicates that you are purely and surely an anti-tribal itu jimantu election kuri ase tribal manu kane bahut kuri ase hitue de moi second kotha tu aru corruption or kotha jita tuliram ronghang Karbi Anglong raise moi onurod korisu apnaloke amar kotha to olop guruto bhabe dia Karbi Anglong raizor kane moi onurod korisu blindly অন্ধকাৰত থাকি বা হুই থাকা এক্টিং কৰিব নালাগে জানি শুনিও যে উঠাব নোৱাৰে না যি মানুহকেইটা হুৱাই নাই কিন্তু হুই থাকা এক্টিং কৰাটো জগাব নোৱাৰে আজি হাৰ পাব লাগে তথ্য হিচাপে আমি একটা আপোনালোকক সদায় দি থাকিম সঁচাকে বিজেপিত বৰ্তমান যিকেইটা আছে যিসকলে আছে সিহঁতি কি কাৰাপশ্যন কৰিবৰ কাৰণে সিহঁতি ইয়াতে ভাগিদাৰ নেকি যদি কারাপশন এগেইনস্ট মাত নামাতেন তুলিরাম যে কারাপশন কৰি আছে এইটো কথাটো সঁচাকে জানিব মন নাই নেকি আপোনালোকে যদি জানে আপোনালোকে কিয় মাত নামাতে আৰু তুলিরাম ৰংহাং আপোনাক কৈছো আমিতো আপোনাৰ ভালৰ কাৰণে কৈছো there is still time Mr. Tuliram Ronghang if you want to correct yourself হয়তো রাস্তা আপুনি আহি যাওক ইমান কারাপশন কৰিব নালাগে কাৰ্বি আংলং মানুহক আপুনি দেউলিয়া কৰি দিছে খালি একটা ডিপাৰ্টমেন্টৰ কথা নহয় প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ নহলে আমি আপোনাৰ যিটো কারাপশনৰ ক্ষেত্ৰত আমি এটা এজ এ পাৰ্টি হিচাপে your case of being the most corrupt CM is being already highlighted in the national level that is in the party level if you continue to be in such a corrupted way then in a legal process we have to take up আপোনাৰ ওপৰ কেছ আমি দিব লাগিব প্ৰত্যেকটো ডিপাৰ্টমেন্টত আপুনি এক সময় কন্ট্ৰাক্টৰ আছিল মই এছে ৰতন ইংতি 2007 লকে ক্লাস 1 এ কন্ট্ৰাক্টৰ হয় কোড চুৰ কৰিব লাগে কোড না লাগে কি লুকাব লাগে তই কোড ইতে লুকাই আছে I can dig and find out every details that you are the mischief that you are doing. So ki mischief kuri ase, code chur kuri ase. Moi to jan. We also have been once upon a time a part of government. We understand and we know the way of how government is functioning. Government sarkari kenega function kore. Ami janu. Tu code dhuribo lage na lage. Kisuman amar karbi bhai hokole koise. Kisuman মানুহে কৈছে যে ট্রাইবেল মানুহ হৈ কানে আমাক যে তলত পেলাব খুজি আছে no this is very wrong listen all my brother and sister who are in BJP and those elected members please try to understand Rota anyone is in the BJP they are being lost with any kind of indulgence and they become very clean সেইটো কাৰণে এই কারাপশনৰ কথা মই I regret actually মই দুখ পাইছো কি আজি তুলিৰামৰ ফটো মই লৈ নেশনাল লেভেলত যে মই এনেকা দেখাব লগিয়া but it is out of compulsion কাৰ্বি আংলং ৰাইজে সদায় কয় যিমান কংগ্ৰেছ কাম কৰিলেও একদিন এই তুলিৰাম ৰংহাঙে কংগ্ৰেছত পুনৰ আৰু উভতি আহিব by this time under the leadership of Rahul Gandhi and Gaurav Gogoi and as we as a Karbi Anglong Congress committee
সেইদিনা ৰকিবুল হুছেইন হৈছে দৰ্জা সিহঁতৰ কাৰণে চিৰকাললৈকে বন্ধ আৰু কোনো খোলা নহ'ব, চাবিটো পেলাই দিছে বুলি কৈছে। The same way we stand together. আৰু সেই কাৰাপশ্যন যে মানুহ সেইটো জনাবৰ কাৰণে তাৰ কাৰণে গোটেই জীৱনটো যাতে ইয়াত কংগ্ৰেছত ঘূৰি আহিব নোৱাৰে আৰু ইমান যে কাৰাপশ্যন কাৰ্বি আংলঙৰ প্ৰপাৰ্টি এছেট ৰিচোৰ্চেছ লৈ বিজেপিৰ কাম কৰাই আছে, সেইটো উদাহৰণ হিচাপে প্ৰকাশ কৰিবৰ কাৰণে সেই তাৰ ফটো দ্বাৰা জানিবৰ কাৰণে নেশ্যনেল লেভেলত মই দাঙি ধৰিছো। By this time now, in the national level, Tuliram is being branded to be the most corrupt CEM of the six scheduled area. মই যদি ভুল কৰে বিজেপি সকলে কম, যদি তুলিৰামে কাৰাপশ্যন কৰা নাই মইতো কৈছো আজিয়ে মই কংগ্ৰেছৰ সভাপতি হিচাপে মই ৰিজাইন কৰি দিম, if they can show proof that he is not a corrupt. মই সেইটোৱে কৈছো যে মই সেইটো সময়ত কৈছো, উঠনি পৰা আপোনালোকক কৈছো সি কাৰাপ হয় দে, এতিয়া সেই একটা এক্সপ'জ হৈ যাব। এতিয়া আমি কম যে 1200 কিমান ক্ৰ'ৰ্ছ আছে AIBP, আমাৰ কিবাত আছে, ইয়াতো হিচাপ আছে যে 2012-13 কিমান হয় 144 crores 94,12,000। 2013-14 ইয়াত আছে 202 crores 79,11,000। 2014 আছে আকৌ যে 436 crores 24,40,000 আছে। ইয়াত আছে 2014-15 47 যে 471 crores 45,80,000। তাৰপিছত আমৰেং ইৰিগেশ্যন প্ৰজেক্ট মিডিয়াম সেইটো ৰিকাছ হিচাপে আছে, ৰিএষ্টিমেট আছে 1,045 crores 3,80,000 বুলি আছে। অৰিজিনেল প্ৰজেক্ট হিচাপে আছে 61 crores 54 lakhs, টোটেল আছে 1,255 crores 3,48,000। এইবিলাক ইৰিগেশ্যন আছিল, জাষ্ট নমুনা হিচাপে দিছে। কিন্তু আপোনালোকে চাওক, it is only one example, there is multiple example that we can give। আৰু আজিলৈকে কিয় ইমান কিছুমান অৰ্গেনাইজেশ্যন RTI এক্টিভিটিছে চুলিৰাম ৰংহাং নিজৰ ডিপাৰ্টমেণ্ট হয়, he is the in charge of forest, মুনিং টিপৰ কথাটো আজিলৈকে কিয় নিমাত হৈ আছে? মুনিং টিপিক কিয় এস্কেপ বুথ হিচাপে বনাব লাগে? তাৰ দ্বাৰা পইচা তোলাই আজি কিয় নিমাত হৈ আছে? এইকেইটা যদি মুনিং টিপে নিশ্চয় কৰা নাই বুলি ক'লে সিহঁতি কিয় খোলাকে ওলাই সি একো কথা কোৱা নাই? উল্টা তাক প্ৰমোশ্যন দিছে, কিবা এটা ডাইৰেক্টৰ তাক বনাই পেলালে দে, সেইটোৱে নেকি? বিজেপি সময়ত তুলিৰাম কাৰাপশ্যন বেছি কৰিছে বুলি কয়, আমাৰ ইয়াত কি কয় কংগ্ৰেছৰ কাৰাপশ্যন বুলি কয়, বিজেপিক তাক খুব মাতিছিলে, পিছতে ইয়াত বিজেপি যোৱাৰ লগে লগে প্ৰমোশ্যন দি দিলে। মৰ্নিং টিপিৰ কথা যিমান নিউজ পেপাৰ ওলাইছে, টিভিত ওলাইছে, তাইকো প্ৰমোশ্যন দি দিছে। বিজেপি কাৰেক্টাৰ সেইটোৱে নেকি? আপোনালোকক ধন্যবাদ দিছো, আৰু আপোনালোকৰ আগত অলৰেডি চিনাকি কৰি দিছে, আৰু আমি কিছু কথা আপোনালোকক জনাবৰ কাৰণে আপোনালোকক ইয়ালৈ মাতিছে। এবাৰ আজি প্ৰেছ মিটটো মই 3টা বিষয়ে ৰাহুল গান্ধী, মাল্লিকা খাৰ্গে আৰু যিমানটো নেশ্যনেল লিডাৰ আছে, লগতে আমাৰ যিমানটো APC লিডাৰ আছে, তেখেতৰ আগত 3টা কথা মই দাঙি ধৰিছো। আৰু both AICC and APCC আমাৰ লিডাৰসকলক ধন্যবাদ দিছো যে এই সুযোগ আৰু এই সুবিধা আমাৰ 3টা হিল ডিষ্ট্ৰিক্টৰ লৈ যে ক'বৰ কাৰণে সুবিধা দিয়াৰ বাবে। তাত প্ৰথমে ফাৰ্ষ্ট পাৰ্চন তাত ক'বলৈ যদি সুবিধা দিছে, মোকে দিছে। মইতো এনেকুৱা পাম বুলি আশাও কৰা নাছিলে, কিন্তু মোক দিছে, সেইটো কাৰণে আই এম চ' গ্ৰেটফুল ফৰ আৱাৰ লিডাৰ্ছ। মই 3টা কথা দাঙি ধৰিছো তাত।
একটাটো হয় আটাইতকৈ যিটো আমাৰ কাৰাপশ্যনৰ বিষয় মই এইটো কৈছো আপোনালোকে দেখিছে নেকি মই ফটো দাঙি ধৰিছো তাৰপিছত একটাটো আমাৰ যিটো মাটিকেইটা গোটেই যিটো কৰ্পৰেট সকলক দি দিছে এই কথা তাত দাঙি ধৰিছো ইয়াৰ পিছত একটাটো আৰ্টিকেল 244A মই প্ৰথমে কম যে আৰ্টিকেল 244A কথা মই কৈছো যে আমাৰ মেনিফেষ্টত 2021 তাতো আছে তাৰপিছত গৌৰৱ গগৈ এই 244A কথাটো গৌৰৱ গগৈ নাহা আগত 2021 ইলেকশ্যনো আমাৰ অলৰেডি কিন্তু আমাৰ LOP ৰাহুল গান্ধীও অলৰেডি কৈছে তাত অডিও ক্লিপ ভিডিও ক্লিপ আছে যে 244A কথাটো বহুত গুৰুত্বভাৱে চিন্তা কৰিব আৰু ইয়াৰ পিছত হেদিনা যেতিয়া গৌৰৱ গগৈ কাৰ্বি আংলং নুমলীগড়ৰ পৰা ইয়াত ডিফু একদিন থাকি তাৰপিছতে নেক্সট ডে যেতিয়া পাৰুখাত গৈছে একেতে কৈ গৈছে যে 244A আৰু 6 শিডিউলৰ কথাটো হেতু পুৰা প্ৰায়োৰিটি দিব ইয়াৰ পিছত আমি যেটো দেখিছো ইয়াত ৰিএকচনটো বহুত বেলেগ বিজেপি হেতু কৈ দিয়া লগে বিজেপি কিটা এনেকা ভয় খাইছে আপোনালোকেতো দেখিছে লগে লগে 244A এর কথা আলোচনা কৰিবৰ বাবে গুৱাহাটীত সব মাটি পঠাইছে নানা ধৰণৰ মানুহ কি সিহঁতি নিজে বুনা অৰ্গানাইজেচন কিটা লৈ নম্বৰ তো আছে অৰ্গানাইজেচন নাম মাত্ৰ কিন্তু মানুহ আছে নাই এটো আপোনালোকে ধৰিব পাৰিব আমি তো ধৰিব পাৰিছো এটো সব তুলিৰাম ৰহাঙে এটো হুজুৱা অৰ্গানাইজেচন যিকিটা সিগনেটৰী আছিলে এটো আপত্তি কৰিছে আমি তো ভিডিও পাইছো না আপোনালোকৰ আমি ভিডিও দেখিছো কিয়তিতো যে আমাক তো সুবিধা দিয়াই নাই ঘুমাবও দিয়া নাই আমাক কাউন্ট কৰাই নাই বুলি কৈছে যি সকলে কব আসলতে প্ৰকাশ কৰিব পাব লাগিছিল আমি প্ৰকাশ কৰিব পৰা নাই এইটো কাৰণে যে ইয়াত এটো টুক হিচাপে ইলেকশন হিচাপে কাৰণে হাতি কি কৰিলে ভাবিছে যে এটা তাত আলোচনাত মাতিছে ইয়াৰ পিছত কি কৈছে যে আমি এটো দিল্লীৰ আলোচনাৰ কাৰণে আমি ঠিক কৰিম টকছৰ কাৰণে বুলি কৈছে তো মানে কাৰ্বি আংলং ৰাইজে বুলবক নহয় বিজেপি এটো পলিচিও নাই আৰু এটো কোনো পইধে নকৰে কৰা কথাটো বাদ দে অতি কোতে আমাৰ মাটি বাৰী বিক্ৰী কৰাতে ব্যস্ত এটো ভিডিও চলাকো আহিব ইয়াৰ পিছত লেনৰ কথা লেনটো ইয়াতে কি হৈছে মই ধুনিপা কৈছে আৰ্টিকেল 244 বিজেপি কোনো পইধে দিব নোৱাৰে আৰু নিদিবৰ কাৰণে আমাক যেটো মাটি কিটা যিমানটো আছে আমি আর যেটো হিসাব আছে দে তথ্য সহকাৰে যেটো আছে আদানিক যে দিছে 18000 বিঘা ইয়াৰ পিছত যেটো কিবা আপোনাৰ নেপিয়াৰ কাল্টিভেশনৰ কাৰণে আম্বানিক যে দিব 13000 বিঘা হেতুটো হিসাবত আছে কিন্তু আজিলৈকে হিসাব নিদিয়াটো ক'ত ONGCৰ হিসাব দিয়া নাই ইয়াৰ পিছত যেটো পাম কাল্টিভেশনৰ কাৰণে কিমান হ'ব হেতুটো আমাক হিসাব দিয়া নাই কিন্তু মাটি যে দিব হিবলাকৰ কাৰণে হেতুটো আছে তো মই ইটোৱে ক'ব বিচাৰো কাৰ্বি আংলং ৰাইজৰ কাৰণে একটামান জাগাত 20-30-50 বিঘা মাটি দিয়াটো ফেক্টৰী বনাবৰ কাৰণে আমাৰ আপত্তি নাই কিন্তু কাৰ্বি আংলংৰ যেটো ট্ৰাইবেল মাটি লৈ এই ট্ৰাইবেল কিটা মালিক হৈ তাত যে আপোনালোকে সব মাটি খেতি কৰিবৰ কাৰণে ট্ৰাইবেল সকলৰ মাটি যে কৰ্পোৰেটস কাৰণে দি আমাৰ ট্ৰাইবেল মানুহ সকলক যে তাত লেবাৰ বনাব কিন্তু কোনো পইধে আমি কংগ্ৰেছ পাৰ্টি হিচাপে আমি এনি টাইম আমি এটো আপত্তি কৰি থাকিম